নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো এডুকেশ্যন আসাম গাইডলৈ ছাত্ৰসকল তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ছাত্ৰসকল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পৰীক্ষা হ'ব নেকি যদি পৰীক্ষা হয় তেতিয়াহ'লে কিয় হ'ব আৰু যদি পৰীক্ষা বাতিল নহয় তেতিয়াহ'লে কিয় বাতিল নহয় ইয়াৰ কিছুমান নিৰ্দিষ্ট কাৰণ দৰ্শাইছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আৰু তোমালোকক দেখুৱাই আছে এটা ভিজুৱেলৰ জৰিয়তে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি কৈছে পৰীক্ষাৰ সন্দৰ্ভত আমাৰ মেট্ৰিক পৰীক্ষা হ'ব আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাও হ'ব মানে আমি পাতিব লাগিব তাৰ নিৰ্দিষ্ট কিছুমান কাৰণ আছে CBSE বা অল ইণ্ডিয়াত তেওঁলোকে মেট্ৰিক পৰীক্ষাটো ইণ্টাৰনেল ইভালুৱেশ্যন এটা কৰি পেলাই নম্বৰ দি সকলোকে পাছ কৰাই দিছে আমি সেই কামটো কৰিব নোৱাৰোঁ এই কাৰণেই যে আমাৰ ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগে লগে আমাৰ প্ৰায় 1.5 লাখ আমাৰ ইৰেগুলাৰ ষ্টুডেণ্ট আছে অৰ্থাৎ তেওঁলোকে কোনো আনুষ্ঠানিক হেৰিৰ পৰা নহয় পোৱা নাই এতিয়া তেওঁলোকৰ কোনো ইণ্টাৰনেল ইভালুৱেশ্যন নাই আমাৰ যিখিনি ৰেগুলাৰ ষ্টুডেণ্ট তেওঁলোকৰ ইণ্টাৰনেল ইভালুৱেশ্যন থাকিলেও ইৰেগুলাৰখিনিৰ আমাৰ কোনো ইভালুৱেশ্যন নাই তেওঁলোকৰ পৰা আমি ফিজ লৈছোঁ তেওঁলোকৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে এতেকে আমি পৰীক্ষাটো পাতিব লাগিব দ্বিতীয় কথাটো হ'ল যে হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো হেতু CBSE পাতিম বুলি সিদ্ধান্ত লৈছে তেওঁলোকেও কৈছে যে পতাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই এটো এটা এজন ছাত্ৰৰ জীৱনৰ কেৰিয়াৰত খুব গুৰুত্বপূৰ্ণ পৰীক্ষা ইয়াৰ পৰাই প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰি কোনোবাই ডক্টৰী লাইনত কোনোবাই ইঞ্জিনিয়াৰিং লাইনত যাব এতেকে এই পৰীক্ষাটো কিছুদিন আগতে এখন ভিডিঅ' কনফাৰেন্স কৰি আমাৰ মাননীয় ৰক্ষা মন্ত্ৰী ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াৰ উপস্থিতিত শিক্ষামন্ত্ৰীও আছিলে মানৱ সম্পদ মন্ত্ৰী তাতে গোটেইখিনি চৰ্চা কৰি কেইবাটাও অপশ্যন বিচাৰ কৰি চোৱা হৈছিলে আৰু পৰীক্ষাটো যে 12 ক্লাছৰ পৰীক্ষাটো যে পাতিব লাগিব এই কথাটোত সকলো একমত হৈছে এতিকে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক খুব স্পষ্টভাৱে কথা মই ক'ব বিচাৰোঁ যে পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে পৰীক্ষা হ'ব লাগিব পৰীক্ষা আমি পাতিব লাগিব